জীৱনত অপমান বা অৱহেলাৰ পৰা ৰক্ষা পোৱা 10টা বাস্তৱিক উপায়। যিজনে আপোনাৰ লগত কথা পাতিব নিবিচাৰে তেওঁক জোৰ নকৰিব। ব্যস্ত থাকক আৰু তেওঁলোকক উপলব্ধি কৰাওক যে আপুনি তেওঁলোকৰ অবিহনে থাকিব পাৰে। কাৰোবাক বেছি বিচাৰি হাবাথুৰি খাই নাথাকিব। আপুনি যিমান কোনোবা এজনক বিচাৰি মৰিব সেইজনে সিমানেই আপোনাক ইগনোৰ কৰিব। মানুহৰ যেতিয়া বেয়া সময় আহে তেতিয়া বহু কথা শুনিব আৰু সহ্য কৰিব লগা হয়। কথা হজম কৰিবলৈ শিকক। এইটো গুণে আপোনাক জিকাব। মানুহবোৰ ডাৱৰৰ দৰে, সিহঁত কেৱল আপোনাৰ জীৱনত আহে আৰু যায়। আপুনি মাত্ৰ সূৰ্যটোৰ দৰে স্থিৰ হৈ থাকিব লাগিব। আমাৰ দুখৰ বোজাটো যিমানেই পিছফালে বাঢ়ি যায় সিমানেই আমি আগলৈ হাঁৱলি আহোঁ। ইয়াৰ অৰ্থ এইটোৱে যে বোজাটো গধুৰ হ'লেও বহি দিব নালাগে। সদায় আগলৈ অলপকৈ